Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সবে ভালে আছে। আজি মই এটা বিৰাটে ইন্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো ইন্টাৰেষ্টিং হোৱাৰ লগতে ইনফৰ্মেটিভো হয়। গতিকে গোটেই ভিডিঅ'টো চাব। আহক অনতি পলমে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ টপিক হৈছে weight loss। weight loss বুলি ক'লে আমি কি বুজো? weight loss হোৱা মানে কি হোৱা? weight loss হ'লে আমাৰ শৰীৰটোৰ লগত কি হয়? এই গোটেই কথাখিনি আজি আমি ডিসকাস কৰিম এই ভিডিঅ'টোত। যেতিয়া আমি শকত হৈ যাওঁ তেতিয়া আমাৰ ওয়েটটো বাঢ়ি যায়। ওয়েটটো বাঢ়ি যায় মানে কি বাঢ়ি যায়? আমাৰ বডিত ফ্যাট পার্সেন্টেজ বাঢ়ি যায়। আৰু যেতিয়া আমি ক্ষীণাব বিচাৰোঁ আমি ওয়েটটো কম কৰিব বিচাৰোঁ। এতিয়া আমাৰ ওয়েট লছটো জানো গোল হ'ব লাগে? আপোনালোক সকলে ক'ব ইয়েস, ক্ষীণাবলৈ হ'লে ওয়েট লছ কৰিবই লাগিব। শকত হৈছো যেতিয়া ক্ষীণাবলৈ হ'লে ওয়েট লছ কৰিবই লাগিব। কিন্তু নহয়, ওয়েট লছটো আমাৰ গোল হ'ব নালাগে। আমাৰ গোলটো হ'ব লাগে ফ্যাট লছ। কিয়নো যেতিয়া আমি শকত হওঁ তেতিয়া আমাৰ ফ্যাট পার্সেন্টেজটো বাঢ়ি গৈ থাকে বডিত। আৰু ফ্যাট পার্সেন্টেজ বাঢ়ি গৈ থকাৰ কাৰণে লিন মাসল মাছ কমি গৈ থাকে। আৰু মাসলে আমাক স্ট্ৰেংথ দিয়ে। যিকোনো কাম কৰিবলৈ মাসলে আমাক স্ট্ৰেংথ দিয়ে, সাপোর্ট দিয়ে। আমাৰ স্কেলেটাল মাসলটোৱে আমাৰ গোটেই স্কেলেটনটোক সাপোর্ট কৰে। গতিকে মাসল লছটো আমি এফৰ্ড কৰিব নোৱাৰো। গতিকে আমাৰ গোলটো হ'ব লাগে ফ্যাট লছ। যদি আমি ফ্যাট লছটো টার্গেট নাৰাখি বা গোল নাৰাখি সিম্পলি ওয়েট লছটো গোল হিচাপে ৰাখি পেলাই এটা ফিটনেস ৰুটিন স্টার্ট কৰোঁ, য'ত নেকি এক্সাৰসাইজ থাকিব, ডায়েট থাকিব, আমি হয়তো আমাৰ প্ৰেচিয়াছ মাসল মাছ লছ কৰিম। আৰু সিম্পলি ওয়াটাৰ লছ দেখি পেলাই আমি ভাবিম আমাৰ ওয়েট লছ হৈছে। এটা প্ৰশ্নটো উঠিছে যে আমি কৰিম কি? শকত হৈছো তো ক্ষীণাব লাগিবই। আমি কি কৰিব লাগিব? আমি যিকোনো ফিটনেস ৰুটিন স্টার্ট কৰাৰ আগতে ফিটনেসৰ 3টা পিলাৰ মনত ৰখাটো বা সেই 3টা পিলাৰ কি জনাটো বিৰাটেই উচিত। ফিটনেসৰ 3টা পিলাৰ হৈছে নিউট্ৰিশন, এক্সাৰসাইজ আৰু ৰেষ্ট। এই তিনিটাৰ ভিতৰতে কোনোবা এটাও যদি প্ৰপাৰলি নহয় তেতিয়া আমাৰ ওয়েট লছ হ'ব পাৰে। আমি যেতিয়া weighing স্কেলত আমাৰ weight জুখিম, weightটো হয়তো কম আহিব, কিন্তু তাৰ কাৰণটো কি আমি হেতু বুজিব লাগিব। হয়তো ওয়াটাৰ লছ হৈছে। প্ৰথম আহিলে এক্সাৰসাইজ। এক্সাৰসাইজ যেতিয়া আমি কৰিম আমাৰ মাসল স্ট্ৰেংথেন হ'ব, আমাৰ ষ্টেমিনা বাঢ়িব, আমাৰ এন্ডিউৰেন্স বাঢ়িব। আৰু এক্সাৰসাইজ কৰিবলৈ যাওঁতে আমাৰ শৰীৰটোত বহু পৰিমাণৰ wear and tear হয়। আৰু সেই wear and tear খিনিক ৰিপেয়াৰ কৰিবৰ কাৰণে we need sufficient amount of protein, যোনটো নেকি এটা নিউট্ৰিশনৰ পাৰ্ট। যদি আমি প্ৰপাৰ নিউট্ৰিশন ফলো নকৰোঁ, আমাৰ শৰীৰটোক যিখিনি বস্তু লাগে আমি সেই বস্তুখিনি নিদিওঁ, তেতিয়া আমি শৰীৰটোক যিখিনি ড্যামেজ কৰিলোঁ বাই ডুইং এক্সাৰসাইজ সেইখিনি ৰিপেয়াৰ কেনেকৈ হ'ব সেইটো আমি বুজিব লাগিব। এক্সাৰসাইজটো ইম্পৰ্টেণ্ট বিকজ ইট উইল increase our stamina, it will increase our endurance, it will also increase or improve our muscle strength. And at the same time, আমি আমাৰ নিউট্ৰিশনৰ ওপৰতো গুৰুত্ব দিব লাগিব। দুটা পিলাৰ্ছৰ বিষয়ে অলৰেডি ডিসকাস কৰিলোঁ, নিউট্ৰিশন আৰু এক্সাৰসাইজ। এতিয়া the last and the most important one, হেতু হৈছে ৰেষ্ট। আমি জিও খাওঁ হেয়া আমাৰ শৰীৰটোৱে এবজৰ্ব কৰে আৰু ৰিপেয়াৰৰ কামত লগায় ডিউৰিং আৰ ৰেষ্ট পিৰিয়ড। গতিকে ৰেষ্টটো বিৰাট ইম্পৰ্টেণ্ট। যদি আমি সাফিচিয়েণ্ট ৰেষ্ট নাই লোৱা তেতিয়া হ'লে প্ৰপাৰ নিউট্ৰিশন ফলো কৰিও লাভ নহ'ব, কেলে কি ৰিপেয়াৰ ৱৰ্কৰ কাৰণে বডিটোৱে টাইমেই নাপাব। বডিটোৱে ৰিপেয়াৰ ৱৰ্ক কেতিয়া ষ্টাৰ্ট কৰে? যেতিয়া বডিটো ৰেষ্টিং ষ্টেটত থাকে। গতিকে ৰেষ্টটো ইকুৱেলি ইম্পৰ্টেণ্ট। এতিয়া আমি আকৌ ঘূৰি আহোঁ ওয়েট লছৰ টপিকটোলৈ। এতিয়া এই যিমানখিনি মই ক'লোঁ about 3 pillars of fitness, তাতে যদি কিবা এটাও আমি নকৰোঁ তেতিয়া আমি weight loss দেখা পাম। For example, we are able to see some amount of weight loss in the weighing scale, but that might be water loss as well. Hey, water loss to আমি weighing scale দেখা পাম আৰু আমি ভাবিম আমাৰ weight loss হৈছে, কিন্তু that is utterly unhealthy. Water loss হোৱা বা muscle loss হৈ পেলাই weightটো কম দেখুৱা weighing scale is utterly unhealthy. Weight loss হোৱা মানে water lossও হ'ব পাৰে, muscle lossও হ'ব পাৰে, আৰু proper nutrition নোহোৱাৰ বাবে bone densityৰো loss হ'ব পাৰে।
গতিকে যেতিয়াও আপোনালোকে ফিটনেছ ৰুটিন এটা ষ্টাৰ্ট কৰিম বুলি ভাবে মেক শ্যোৰ ডেট ইউ আৰ অৱেৰ অফ দিছ 3 ইম্পৰ্টেণ্ট পিলাৰ্ছ অফ ফিটনেছ which is exercise, proper nutrition and proper rest. Alright guys, that's it for today. মই আৰু এটা ভিডিও লৈ অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহি আছো। তেতিয়ালৈকে you guys take care of yourself. Bye bye.